মাইক্রোফোন স্ক্যানার লগাব মাইক্রোফোন স্ক্যানার রাকেশ রিয়ান আৰু আমি সন্মানীয় শিল্পী ৰাকেশ ৰিয়ান ডাঙৰীয়া আহতগুৰি আঞ্চলিক ৰঙালী উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ খেল সম্পাদক বালাজী বৰা হৰিদাসৰ দ্বাৰা এখনি বিহুৱানেৰে আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ আৰু হৰিদাসক এখনি ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুখন লগ লগাই দিয়ে মাজতে বহি চকী নাই লগ লগাই দিয়ে অলপ বহি দিওঁ দেখা নাপায় মানে উপস্থিত সমূহ ৰাইজক মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে দিনবিলাক ভালে যাওক তাকে কামনা কৰি আমাৰ গীতৰ অনুষ্ঠান আগবঢ়াব লৈছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছেনে? দেখাত ভালে লাগিছে বাৰু বাকী আমি অকণমান সময় পাৰ কৰি একেলগে গীত কেইটামান গাম গতিকে সকলোৱে সহযোগিতা কামনা কৰিলোঁ। বুকুতে নামি তু সোৱা তাতে দুয়ো ভিজি মনতে বাৰে বাৰে
বারে বারে বারিখানে বরখা হুয়া বুকুতে নামে দুসুয়া তাতেই তুইও ভিজে মরমতে বারে বারে কেবুল কেমেরাত লগা অডিও আউটপুট আছে নেকি কেমেরাত লগা আমার কিন্তু কি বা লাগে এতিয়া এক্সেলার হলে হব হৈ যাব এক্সেলার আছে কোয়ালিটিটো ভাল হয় এক্সেলার যে
আকাশৰ সমান শয়নে সপোনে তোমাকে দেখো উশাহে নিশাহে তুমি এই বুকুত টোপনি তোলো তোমাৰ নাম ও রে জান ও
ধন্যবাদ। মই ঠিকে পাই আছোঁ ইনাতটো কিবা হৈ আছে কিবা হৈ আছে নাচাই নহয় পাতলামি কৰি থাকে আৰু ৰাখি চলিছে না এই চাৱা লেটেস্ট ভালো ভালো এটা গীত গাইছোঁ এবাৰ অকণমান পুৰণা মই গীত আপোনাৰ মৰম দিয়ে নেকি আৰু আজি সকলোৱে একত্ৰিত হৈছোঁ খুব ভাল লাগিছে আৰু এইখন হয়তো আমাৰ আজি শেষৰ অনুষ্ঠানো হ'ব পাৰে এই বৰ্ষৰ গতিকে সকলোৱে যিমান পাৰে উদৰ পৰাই সকলোৱে ফূৰ্তি কৰক হয় নহয় গতিকে যিহেতু পৰিস্থিতি খুব ভাল নহয় তথাপি আমি অনুষ্ঠান পাতিব পাৰিছোঁ বা অনুষ্ঠান হৈছে গতিকে আমাৰ কাৰণে সৌভাগ্যৰ কথা আৰু কিমান দিন হয় আমি নাজানো আমি সদায় ভাবি আছোঁ যে আজি আমাৰ কাৰণে শেষৰ অনুষ্ঠান হ'ব পাৰে আৰু আজিও ভাবি আহিছোঁ যে আজিয়ে চাগে আমাৰ অনুষ্ঠান শেষৰ অনুষ্ঠান গতিকে আপোনালোকে সকলোৱে ফূৰ্তি কৰক আৰু এটা মোৰ আপোনালোকে ভাল পোৱা গীত গাব বিচাৰিছোঁ ও মিঠা গছৰ ফুল ধৰি সৰু থাকোঁতে সাজিল হুকি হুকি খাওঁ হুকি হুকি খাওঁ হুকি হুকি খাওঁ হুকি হুকি খাওঁ গাবনা মূৰত নগ'লে চাওঁ চাওঁ গোৱাই চাওঁ ও মিঠা গছৰ ইমানেই বাছ মই ভাবিছিলোঁ যে কাম চাম বন্ধ হৈ যাব ইমানকৈ চিঞৰিব মানুহে এবাৰ জোৰে শুনি চাওঁ ও মিঠা গছৰ সৰু থাকোঁতে হুপি হুপি খাওঁ হুপি হুপি খাওঁ মৌজাদা দৰে মোৰে দুচকুত হেমামালিনী বুঢ়ী হ'ল আগতে চানি লিয়নি বুলি কৈছিলোঁ মই আজিকালি চানি লিয়নিও বুঢ়ী হ'ল দুটা বাচ্চা হ'ল গতিকে এতিয়া কাৰ কথা ক'ম বাৰু হা মৌজাদা দৰে মোৰে দুচকুত নৰা ফাটেহি জুমি জুমি চাম এই ভাল লাগিছে এনেকুৱা লাগিছে গোটেই মাহী ল'ৰা পেহী ল'ৰা চবেই গাই আছে একেলগে হয় নাই এবাৰ নাচিব লাগিব দিয়া
মামালিনি জুমি জুমি সাউ জুমি জুমি সাউ জুমি জুমি সাউ জুমি জুমি সাউ অমিতা গছত সৰু থাকোঁতে হুপি হুপি খাওঁ হুপি হুপি খাওঁ জেগাতে নৈ জিৰণি মোৰেতো চকুত হেমা মালিনী জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ ধন্যবাদ এবার কি খবর Satu. এবার ভিডিওটা গাওনে নাচুমানে নাচ চাই গাও
Ahotguri pa Yeti kam Ere gandu ko likhisilu je Romi mas ma boli ko kira pai jano boli मैं अकल साह मिठाई खाई बहि दियो हा बोलो लिखिसिलो लिखा आছিলে एका बेका बाते कइता কথার পা খোকিরে ঘরতে খুমান রহি হাতে খা এটা কি রহি হাস মানে কি পায় মই নাজানো বাৰু প্ৰথমবাৰ আহিছো Sahani thai kha Bulu moro mur lagile o moina Gute rati bihugi ka Nasole khazole Mula kau pada mula. Rakesh Reeyan or kiru memar kumalai. Nars bande dhori boke noare. Soal lage besi bhalo lage to loram lage. Asa dita mane bola. Nati la baro. Mrito na bibahito. পুৰুষৰ পুৰুষ দুটা টাইপৰ থাকে হয়তো মৃত নহলে বিবাহিত আচ্ছা আকৌ এবাৰ শুনি চাওঁ কৈছে আমি জীৱিত বুলি কৈছে Rakesh Reeyan or kiru memar kumalai Oi nars bande dhori boke noare আচ্ছা বহি নাচিব পাৰি নেকি কেনেকৈ বহি নাচিব নে থিয় নাচিলে হ'ল নাচিব
আমি জানাই